নমস্কাৰ, মই ৰাতুল কুমাৰ আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজি আমি আপোনালোকক দিবলৈ ওলাইছোঁ পখিলাৰ বিষয়ে এটা আচৰিত তথ্য। মানুহে যেনেদৰে নিমখৰ সোৱাদ বিচাৰে তেনেদৰে এটা সময়ত প্ৰয়োজন অনুসাৰে পখিলাইও নিমখৰ সোৱাদ বিচাৰে। তেতিয়া পখিলাবোৰে নিমখ ক'ত পায়? যেতিয়া মানুহক নিমখ লগা হয় তেতিয়া মানুহবিলাকে নিমখ সাধাৰণতে দোকানৰ পৰা কিনি আনে আৰু তাৰ সৎব্যৱহাৰ কৰে। কিন্তু পখিলাইটো ক'ৰ পৰা নিমখ আনিব নোৱাৰে, তেতিয়া তেওঁলোকে সেই পখিলাবোৰে ক'ৰ পৰা নিমখ আহৰণ কৰে। এইটো এটা শুনিবলৈ আচৰিত যদিও যেতিয়া পখিলাৰ নিমখৰ প্ৰয়োজন হয় তেতিয়া সেই পখিলাবোৰে কাছৰ চকু পানীক নিমখ হিচাপে ব্যৱহাৰ কৰে। এতিয়া আমি আপোনালোকক সৌৰজগতৰ কিছু কথা ক'বলৈ ওলাইছোঁ। এতিয়া সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত পৃথিৱীখনত আমি বাস কৰোঁ, মানৱ জাতিয়ে পৃথিৱীখনত বাস কৰোঁ। কিন্তু আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে কেতিয়াবা? সৌৰজগতৰ যিবিলাক গ্ৰহ আছে সেইবিলাকক পৃথিৱীৰ বাহিৰে আটাইবোৰে ভগৱানৰ নামত নামাকৰণ হৈ থকা। কিন্তু আপোনালোকে যদি ভালদৰে মন কৰে তেতিয়াহ'লে দেখা পাব পৃথিৱীখন ভগৱানৰ নামত নামাকৰণ হোৱা নাই। যেনেদৰে মংগল, বৃহস্পতি, শনি এইবিলাক গ্ৰহ ভগৱানৰ নামত নামাকৰণ হৈ আছে আৰু আমাৰ পৃথিৱীখনেই একমাত্ৰ গ্ৰহ যিটো নেকি ভগৱানৰ নামত নামকৰণ হৈ থকা নাই। জেনেৰেলি হাঁহ, কুকুৰা এইবোৰ চৰাই কণীৰ কুহুমটো হালধীয়া হয়। কিন্তু আপোনালোকে কেতিয়াবা পিংক কালাৰৰ কুহুম দেখিছেনে? হয়, এইটো শুনিবলৈ আচৰিত যদিও পিংক কালাৰৰ কুহুম আছে। ফ্লেমিংগ নামৰ চৰাইবিধৰ কণীৰ কুহুমটো সাধাৰণতে পিংক কালাৰৰ হয়। এইবাৰ আমি কিছুমান হ্ৰদৰ বিষয়ে ক'বলৈ ওলাইছোঁ। পৃথিৱীত বহুতো ডাঙৰ ডাঙৰ হ্ৰদ আছে, কিন্তু এই হ্ৰদবিলাকৰ প্ৰায়বিলাকতে আমাৰ সাধাৰণ পানী থাকে। কিন্তু আপোনালোকে শুনি আচৰিত হ'ব যে কিছুমান হ্ৰদত পিংক কালাৰ থাকে, পিংক কালাৰৰ পানী থাকে। আৰু এই হ্ৰদবোৰ ক'ত ক'ত অৱস্থিত আৰু ইয়াৰ পৰা কি উৎপাদন কৰা হয় তাৰ বিষয়ে আপোনালোকক জনাবলৈ গৈ আছোঁ। এতিয়া পিংক কালাৰৰ হ্ৰদ, এইটো কথা আচৰিত নহয়নে বাৰু? এতিয়া পোনপ্ৰথমে অষ্ট্ৰেলিয়াত এটা হ্ৰদ আছে আৰু যাৰ নামটো হৈছে হিলাৰ লেক। আৰু হিলাৰ লেকৰ পানীবোৰ সাধাৰণতে পিংক কালাৰৰ হয় আৰু এই পানীৰ পৰা নিমখ উৎপাদন কৰাও দেখা যায়। এতিয়া আমি 2 নম্বৰ হ্ৰদটোৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ। এতিয়া 2 নম্বৰ হ্ৰদটো অষ্ট্ৰেলিয়াতে অৱস্থিত আৰু অষ্ট্ৰেলিয়াৰ প্ৰায় পশ্চিম দিশত এই হ্ৰদটো অৱস্থিত আৰু ইয়াৰ নাম হৈছে হাৰ্ট লেগন আৰু এই হ্ৰদটোৰ পানীও পিংক কালাৰৰ হয়। এতিয়া চেনেগেলত অৱস্থিত ৰেপ্তা হ্ৰদৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ আৰু ৰেপ্তা হ্ৰদৰ পানীবিলাক সাধাৰণতে পিংক কালাৰৰ হয় আৰু এই পানীৰ পৰাও আমি নিমখ তৈয়াৰ কৰা দেখা পাওঁ। আৰু আপোনালোকে এই ছবিখনলৈ মন কৰক, তেতিয়াই দেখা পাব ইয়াৰ পানীবোৰ পিংক কালাৰৰ হয়। এবাৰ আহিছোঁ আমি ৰাছিয়াত থকা এটা হ্ৰদ আৰু যাৰ নাম হৈছে চিভাছ চল্ট লেগনছ আৰু এই হ্ৰদটোৰ পানীও পিংক কালাৰৰ হয়। এইবাৰ আহিছোঁ টাৰ্জেনিয়াত থকা এটা পিংক কালাৰৰ হ্ৰদৰ কথালৈ আৰু এই হ্ৰদটোৰ নাম হৈছে নেত্ৰন আৰু এই অঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলবিলাক সাধাৰণতে প্ৰচণ্ড গৰম আৰু সেয়েহে এই হ্ৰদটোৰ পানীৰ পৰাও আমি নিমখ প্ৰস্তুত কৰা দেখা পাওঁ। আৰু হ্ৰদৰ শেষত আপোনালোকক স্পেইনত থকা এটা পিংক কালাৰৰ হ্ৰদৰ বিষয়ে ক'বলৈ ওলাইছোঁ আৰু এই হ্ৰদটোৰ নাম হৈছে লাছ চেলেনাছ ডি টেৰেভেচিয়া আৰু এই হ্ৰদটোৰ পানীবোৰ পিংক কালাৰৰ হয়। বন্ধুসকল, আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।